এ নয়ন, তই আজিকালি ইমান কিয় চুৰ হৈ থাক হে? দে ভাই এইটো আজিকালি বেজাচি হৈ থকা হৈছে একো দেখোন নকৰি মই কালি গাঁৱৰ হেৰি যাম কাৰণ মোৰ দেউতা চাকৰিৰ কাৰণে গেৰেণ্টি যাব লাগিব। কি এই গছত উঠি যে আলোচনা কৰিছিলো? আৰু তই যে গছৰ পৰা জঁপিয়াই পৰিছিলি বন্ধু মানুহ সলনি হয় ঠাই সলনি হয় কিন্তু সঁচা বন্ধু আমাক পাহৰি নাযাবি ৰে ভাই ফোন নকৰিলে মাৰিম কিন্তু পাহৰো তোমালোকক তোমালোকে আছিলে মই জীৱনৰ সৰ্বশ্ৰেষ্ঠ বন্ধু। বন্ধুত্ব দূৰত নহয়, মনত থাকে।